কিন্তু মই অসম পুলিচক আজি আৰু এটা কথা কৈ থৈ আহিছোঁ আৰু আপোনালোকৰ যিহেতু ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰোধীক যি নিৰ্যাতন বিৰোধীক যি ধৰণে তেওঁ নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে ভয় খুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে আমি ভয় নাখাওঁ আমি কংগ্ৰেছ দল সংগ্ৰামৰ মাজেদি জন্ম হোৱা এটা দল আৰু মই ভূপেন বৰাও সংগ্ৰামৰ মাজেদি এখিলৈকে আহিছোঁ এই ধৰণৰ অত্যাচাৰ এই ধৰণৰ নিৰ্যাতনে আমাক কেতিয়াও বিচলিত কৰিব নোৱাৰে আমাৰ দলৰ কোনো কৰ্মীক তেওঁলোকে ভয় খুৱাব নোৱাৰে হতাশ কৰিব নোৱাৰে ভ্ৰষ্টাচাৰ নিষ্পেষণ শোষণ বঞ্চনা আৰু স্বজন তোষণৰ যি ৰাজনীতি বাহুবল আৰু ধনবলৰ যি ৰাজনীতি তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আহি থকা সময়ত আৰু শক্তিশালী ৰূপত আমি অসমৰ ৰাইজৰ স্বাৰ্থত কৰিম আমি সেই কথা কিন্তু অসম পুলিচক কৈছোঁ তাৰ কাৰণে জেল হ'ব পাৰে ফাঁচি হ'ব পাৰে গুলি খাবলগীয়া হ'ব পাৰে লাঠিটো খাইছোঁৱেই খুন্দা খাইছোঁৱেই ঠেলা খাইছোঁৱেই আৰু কি হ'ব এই সংগ্ৰাম আপোচহীনভাৱে চলিব মই কৈছোঁ যে অসম পুলিচৰ ভাৱমূৰ্তি বেয়া হৈছে কাৰণ মোক যিজন ল'ৰাই মাৰিলে তেওঁক এতিয়ালৈকে সোধপোছ হোৱা নাই মোক খানাপাৰাত যোনে গতিয়ালে তাত সোধপোছ হোৱা নাই মই সেইটো দলৰ সভাপতি যিটো দলে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিলে মই সেইখন চকীত বহি আছোঁ যিখন চকীত গোপীনাথ বৰদলৈ ডাঙৰীয়া বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া বিশ্বৰাম মেধি ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া বহিছিল কিন্তু মোক মৰাৰ পিছত অসমৰ মূল বিৰোধী দলটোৰ মই সভাপতি মোক মৰাৰ পাছতো চতিয়া থানাই শোণিতপুৰৰ SP-টো সোধপোছ কৰা নাই মোক যে বাৰে বাৰে মাতিছে মই কৈছোঁ যে যোৰহাট পুলিচৰ ভাৱমূৰ্তি ৰাইজৰ মাজত ম্লান হৈছে আমাৰ অসম পুলিচৰ এটা সুকীয়া সুনাম আছে অসম পুলিচৰ স্বাভিমান আছে আমাৰ যেতিয়া 15 বছৰ শাসন আছিলে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুত ৰেলী হৈছিলে এতিয়া কোনো বিজেপি কৰ্মীয়ে থানাত হাজিৰা দিবলগীয়া হোৱা নাছিলে আমি যোৰহাট থানাৰ ৰাইজে যদি যোৰহাটত যদি ৰাস্তা ভুল হোৱাৰ কাৰণে যোৰহাটৰ ব্যৱসায়ী সন্থাই কেছ দিলেহেঁতেন যোৰহাটৰ যুৱ সমাজে কেছ দিলেহেঁতেন যোৰহাটৰ উকিল সন্থাই যদি অভিযোগ দিলেহেঁতেন যোৰহাটৰ জ্যেষ্ঠ নাগৰিকে যদি অভিযোগ দিলেহেঁতেন মই আমাৰ জিলা কংগ্ৰেছক ক'লোহেঁতেন যে সেই সংগঠনৰ গুৰিত আমি ক্ষমা খুজিম কোনো যোৰহাটৰ নাগৰিকে কেছ দিয়া নাই কোনো যোৰহাটৰ সংগঠনে কেছ দিয়া নাই যোৰহাট এখন উচ্চ শিক্ষিত মানুহৰ স্থান যোৰহাট এখন সাংস্কৃতিক ৰাজধানী বুলি কওঁ সাংস্কৃতিক ৰাজধানী মানুহে হিলদল ভাঙি উঠি পৰি ওলাই আহি ৰাহুল গান্ধী ডাঙৰীয়াক আদৰিছিলে আমি মাতি অনা মানুহ নাছিলে সেয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে যোৰহাটবাসী কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো সহ্য কৰিব পৰা নাই যোৰহাটৰ মানুহৰ যিটো অনুভূতি তাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়া বুলি কৈছিলে যোৰহাটৰ যাত্ৰা ভাৰত জোৱাৰ ন্যায় যাত্ৰাক মিয়া যাত্ৰা বুলি ক'লে যোৰহাটত মিয়াই খোজকাঢ়িছে বুলি ক'লে যে তেওঁ যিটো সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি সেয়া যোৰহাটৰ মানুহে প্ৰত্যক্ষ কৰিছে আৰু যোৰহাটৰ বাটত খোজকাঢ়োতে ৰাইজে মোক কৈছিলে যে আপুনি লাগি থাকক আমি আপোনালোকৰ লগত আছোঁ আৰু আহি থকা সময়ত যোৰহাটবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব এই কথা মই অসম পুলিচকো কৈছোঁ মই কৈছোঁ যে এতিয়া মোৰ হাতত সময় নাই মই 14টা সমষ্টিত নিৰ্বাচনৰ নেতৃত্ব দিব লাগিব আপোনালোক এগৰাকী পুলিচ বিষয়া হ'লেও এগৰাকী আপোনালোক অসমীয়া অসমত বিৰোধী শক্তিশালী হ'ব লাগে নে নালাগে অসমত বিৰোধীয়ে ইলেকশ্যন খেলিব লাগে নে নালাগে যদি বিৰোধী থাকিব লাগে বিৰোধীয়ে ইলেকশ্যন খেলিব লাগে আৰু কালি মই শংকৰ সংঘ অধিৱেশনলৈ যাব নোৱাৰিলোঁ শংকৰ সংঘৰ অৱমাননা সমিতিৰ সম্পাদকে মোক টেলিফোন কৰি মাতিছিলে যে যেনে তেনে আহিব মই যাব নোৱাৰিলোঁ মই কেনেকৈ যাম গ'লে তেওঁলোকে আইন ভংগকাৰী বুলি ক'ব তে মই যদি কংগ্ৰেছৰ সভাপতিজন থানাতেই দিনটো আহি বহি থাকিব লাগে কিন্তু বিৰোধী দলটোৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰই মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিহত কৰিব নোৱাৰে আমাক বিচলিত কৰিব নোৱাৰে আমি যিমান তেওঁৰ স্পীড ব্ৰেকাৰ ডাঙৰ হ'ব গতি কংগ্ৰেছৰ কিমান দুৰ্বাৰ হ'ব আৱৰ্ত ভৱনত কালি
আমাৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ যে মই যোৰহাটত এক ৰাতি থাকিম, মোক এটা ৰুম লাগে। এতিয়া ভাস্কৰ বৰুৱা ডাঙৰীয়াই মোক জনালে যে আপোনাক ৰুম দিয়া হৈছে, আপুনি আহি যাব। তাৰপাছত মোক আকৌ ফোন কৰি জনালে যে চাৰ্কিট হাউচত ষ্টাফ নাই, গতিকে আপুনি বাহিৰতে ভাতটো খাই আহিব। মই বাহিৰতে খাই বৈ গৈছোঁ। তেতিয়া 3জন পুলিচে ডাঙৰ শিকলি লগাই পেলাই ৰৈ আছে গেটত, কৈছে ওপৰৰ পৰা অৰ্ডাৰ আছে, আপোনাক চাৰ্কিট হাউচত সোমাবলৈ নিদিয়ে। নোসোমালোঁ, হোটেলত থাকিলোঁ। এতিয়ালৈকে মতা নাই, মাতিব দৰকাৰ হ'লে মাতিম বুলি কৈছে। মই তেওঁলোকক বাৰে বাৰে কৈছোঁ যে আপোনালোকে মোক মাতি অনা মানে বিৰোধী দলটোক নিৰ্বাচনী কাম কাজত বাধা আৰোপ কৰা। গতিকে অন্ততঃ ইলেকশ্যনৰ পাছত লাগিলে মই গেষ্ট হাউচতে থাকি ল'ম বুলি কৈছোঁ, আপোনালোকক দিনে নিশাই সহযোগ কৰিম বুলি কৈছোঁ। কিন্তু ইলেকশ্যনৰ ভোটৰ দিনাখনলৈকে মোক নেমাতিব বুলি তেখেতসকলক মই কৈছোঁ।